বাতৰিলৈ স্বাগতম জনাইছো আৰু আৰম্ভণিতে ৰঙিয়াৰ খবৰ। ৰঙিয়াত নিখোজ হৈ থকা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে বহু প্ৰশ্নৰ সৃষ্টি হৈছে। হাত ভৰি বান্ধি থোৱা অৱস্থাত পুখুৰীত উদ্ধাৰ কৰা হৈছে নিহত যুৱকজনৰ মৃতদেহ আৰু 25 ডিচেম্বৰৰ পৰা নিখোজ হৈ আছিল ধৰ্মেন্দ্ৰ নাথ। বিজেপি নেতাৰে সংঘাতত লিপ্ত হৈছিল যুৱকজন আৰু তাতে বহু প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে আত্মীয় স্বজনে। সামান্য কথাক লৈ সৃষ্টি হৈছিল সংঘাতৰ। 10-12 জনীয়া দল এটাই প্ৰহাৰ কৰিছিল ধৰ্মেন্দ্ৰ নাথক। ধৰ্মেন্দ্ৰ নাথক পুখুৰীত পেলাই দিয়াৰো উঠিছিল অভিযোগ। অৱশেষত পুখুৰীত পৰা উদ্ধাৰ কৰিলে ধৰ্মেন্দ্ৰৰ মৃতদেহ আৰু তাৰ পিছতে বহু প্ৰশ্নৰ সৃষ্টি হৈছে। মৃতদেহ উদ্ধাৰ কৰিলে ধৰ্মেন্দ্ৰৰ আৰু ৰঙিয়াৰ খৈৰাবাৰীৰ মালধাপাৰাৰ আশ্ৰমত বনভোজ খাবলৈ গৈছিল দুইটা দল। 6টা দিনৰ অন্তত উদ্ধাৰ কৰা হৈছে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীৰ দ্বাৰস্থ হৈছিলে যুৱকজন নিখোজ হৈ থকাক লৈ। আনকি গুৰুতৰ অভিযোগো আনিছিলে একাংশ বিজেপি নেতাৰ বিৰুদ্ধে। পুত্ৰৰ খবৰ পোৱাৰ পিছতে অসুস্থ হৈ পৰিছে আনহাতে মাতৃ। পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ধৰ্মেন্দ্ৰ নাথৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে। উল্লেখযোগ্য যে 25 ডিচেম্বৰত বনভোজৰ সময়ছোৱাতে এজন বিজেপি নেতাৰ বাহনত বাইকেৰে খুন্দা মাৰিছিল নিৰুদ্দিষ্ট ধৰ্মেন্দ্ৰ নাথে। ইয়াৰ পিছতে খঙত অগ্নিশৰ্মা হৈ 12জনকৈ যুৱকে প্ৰহাৰ কৰে ধৰ্মেন্দ্ৰ নাথক। আনকি কাজিয়া ভাঙিবলৈ যোৱা আন এজন যুৱককো প্ৰহাৰ কৰিছিল গুণ্ডা বাহিনীয়ে। অৱশ্যে যুৱকজনে কোনোমতে নিজক বচাই ঘটনাস্থলীৰ পৰা পলায়ন কৰি দিছিল। কিন্তু সিদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল, নিখোজ হৈ আছিল ধৰ্মেন্দ্ৰ নাথ। ঘটনাৰ পিছতে ন্যায়ৰ দাবীত ৰঙিয়া থানা ঘেৰাও কৰিছিল আত্মীয়ৰ লগতে অঞ্চলবাসীয়ে। ভুক্তভোগী পৰিয়ালটোৱে বুধবাৰে নিশাই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল যদিও বিজেপি নেতা হোৱাৰ বাবে আৰক্ষী এজাহাৰ নোলোৱাৰ অভিযোগ তুলিছে পৰিয়াল তথা ৰাইজে। বৃহস্পতিবাৰে পুনৰ উত্তেজিত ৰাইজে ৰঙিয়া থানা ঘেৰাও কৰাত বিজেপি নেতা হিমাংশু কাকতি, অমূল্য কাকতি, মণি কাকতিৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰে। ইতিমধ্যে আটক কৰা হৈছে ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথক। পুখুৰীত দলিয়াই দিয়া ঘটনাত জড়িত হিমাংশু কাকতিক ইতিমধ্যে যিহেতু আটক কৰা হৈছে, সমান্তৰালকৈ হিমাংশুৰ উপৰিও অমূল্য লহকৰক আটক কৰিছে। আনহাতে এতিয়া পলাতক হৈ আছে দলটোত থকা আন অভিযুক্তসকল। আৰক্ষীৰ SDRF বাহিনী পুখুৰীটো 2টা দিনৰ অভিযানৰ পিছতো আজি পুখুৰীৰ পৰা হাত ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। চিনি পোৱা নাই এতিয়াও, কিন্তু মাথাটো ওলাই আছে। ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ পৰিৱেশ। আৰক্ষী থানাত পুনৰবাৰ উত্তপ্ত পৰিস্থিতি। ৰঙিয়াত ধৰ্মেন্দ্ৰ নাথৰ এই মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাঁওবাসীয়ে ৰঙিয়া থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে, বিভিন্ন শ্লোগান দিয়ে। ৰাইজৰ অভিযোগ, ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে যদিও পৰিয়ালৰ কোনো লোকক লগত যাবলৈ দিয়া হোৱা নাই, যাৰ বাবে তেওঁলোক অধিক উত্তপ্ত হৈ পৰে। প্ৰতিবাদস্থলীত ৰাইজৰ লগত অংশগ্ৰহণ কৰিছে বিভিন্ন ৰাজনৈতিক দল সংগঠনে। এই মুহূৰ্তত আমাৰ সাংবাদিক ৰঙিয়াৰ ইনামুল ইছলামৰ এক ৰিপৰ্ট আগবঢ়াইছো। পুনৰ উত্তপ্ত হৈ পৰিছে ৰঙিয়া থানা চৌহদ। ৰঙিয়া আৰক্ষী থানা চৌহদত ব্যাপক হাৰত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। সহস্ৰাধিক লোকে আহি থানা ঘেৰাও কৰি তেওঁলোকে পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আমাৰ সৈতে ইয়াতে কিছুসংখ্যক স্থানীয় লোক আছে, তেওঁলোকৰ পৰা পোনে জানিবলৈ বিচাৰিম আচলতে আপোনালোকে আজি পুনৰ কিহৰ কাৰণে ইয়াতে থানা ঘেৰাও কৰিলে? ৰঙিয়াত এইটো এটা ৰেকৰ্ড। এই ধৰণৰ নৃশংস হত্যাৰ ঘটনা ইয়াৰ পূৰ্বে হোৱা নাই। এই ঘটনাত যিসকল জড়িত সেইসকল শাসক দলৰ অতি শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত তেওঁলোকৰ বন্ধুত্ব আছে, মিত্ৰতা আছে। ভৱেশ কলিতাৰ লগত ফটো আছে, MP শইকীয়াৰ লগত ফটো আছে। গতিকে ৰাইজে যথাৰ্থভাৱে সন্দেহ কৰিছে যে এই হত্যাৰ পিছফালে ৰাজনৈতিক পৃষ্ঠপোষকতা আছে। আৰু যোৱা 3-4টা দিনৰ ঘটনাক্ৰমত এই কথা দেখা গ'ল যে তেওঁলোকে আচলতে এই যে মৃত ধৰ্মেন্দ্ৰ নাথৰ যিটো পৰিয়াল, এই পৰিয়ালক মুঠেও আশ্বস্ত কৰিব পৰা নাই। তেওঁলোকৰ আজি সন্মুখৰ পৰা ডেড বডি পুলিচে পষ্টমৰ্টেমত লৈ গৈছে। বাৰে বাৰে তেওঁলোকৰ অভিভাৱকে কৈ আছে যে আমিও যাওঁ,
কিন্তু তেওঁলোকক লুকাই চুৰ কৰি তেওঁলোকক লগত নিয়াকৈ তেওঁলোকে ডেড বডি লৈ গৈছে। গতিকে মানে দেয়াৰ ইজ এভৰি চান্স অফ মেনিপুলেশ্যন অফ দি পষ্টমৰ্টেম ৰিপৰ্ট। গতিকে মৰণোত্তৰ পৰীক্ষাৰ গোটেই প্ৰক্ৰিয়াটোক মেনিপুলেট কৰাৰ সন্দেহ ৰাইজে কৰিছে আৰু সেই সন্দেহ যুক্তিসংগত সন্দেহ। গতিকে যেতিয়ালৈকে গাৰ্জেন গৈ নাপায় তেতিয়ালৈকে পষ্টমৰ্টেমৰ কামটো প্ৰচেছটো ষ্টাৰ্ট কৰিব নালাগে। গাৰ্জেনৰ দ্বাৰা নিয়োজিত স্বাস্থ্য বিশেষজ্ঞৰ উপস্থিতিত পষ্টমৰ্টেমটো হ'ব লাগে। তেওঁলোকে আহি এনেধৰণে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু এই আন্দোলনত তেওঁলোক ক্ষুব্ধ হৈ পৰিছে, কিয়নো যি সময়ত মৃতদেহলৈ মৰণোত্তৰ পৰীক্ষাৰ সময়ত লৈ যোৱা হৈছিল সেই সময়ত কোনো ধৰণৰ অভিভাৱক নিয়োগ হোৱা নাছিল। তাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আন কিছুসংখ্যক স্থানীয় যুৱক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে আপোনালোকে কিহৰ বাবে ধৰ্ণা দিছে। অতি দুখ লগা কথা যে মৰণোত্তৰ পৰীক্ষা কৰিব যোৱাৰ সময়ত অভিভাৱকক যেনেধৰণে বিচৰা হোৱা নাই যেনেধৰণে বিচাৰিব লাগে। আৰু এই ক্ষেত্ৰত আমি জনাব বিচাৰো যে দুজনক কেৱল মাত্ৰ দুজনক কৰায়ত্ব কৰিয়ে এই কেছ প্ৰকাশৰ ৰখা কৰাৰ যি আচলতে ষড়যন্ত্ৰ ৰচিছে বৰঘৰীয়া ৰজাঘৰীয়াই, এয়া কিন্তু আমি ৰঙিয়া ৰাইজে কিন্তু কোনো ধৰণে সহ্য কৰা নহব। ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগিব, চিবিআই তদন্ত লাগিব, ন্যায়ৰ জৰিয়তে যথাৰীকে নিয়ম মতে আচলতে তেওঁলোকক শাস্তি বিহিব লাগিব। আমি কোনোমতেই ৰঙিয়া ৰাইজে সহ্য নকৰে এই যি আচলতে ভেৰনীয়া গুণ্ডা, বিজেপিৰ যি আচলতে ভেৰনীয়া গুণ্ডা আচলতে তেওঁলোকে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে, ইয়াক কোনো পৰ্যায়ে সহ্য কৰা নহব। বিজেপিৰ গৃহ সমষ্টি যি ৰঙিয়া সমষ্টি আছে, ৰঙিয়া সমষ্টিত বিজেপিৰ একাংশ নেতাই যি গুণ্ডাগিৰি চলোৱা বুলি তেওঁলোকে ক্ষোভ উজাৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হবলৈ পালে। আৰু যোৱা বুধবাৰে যি ৰঙিয়াৰ মালদাপাৰা যি আশ্ৰমত তেওঁলোকে বনভোজ চাবলৈ গৈছিলে দুটা দলে, আৰু সেই সময়তে এখন কাজিয়াৰ সূত্ৰপাত হৈছিলে। বিজেপি নেতা হিমাংশু কাকতিৰ বাহনত পিছফালৰ পৰা ধৰ্মেন্দ্ৰ নাথে খুন্দিয়াইছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এক কাজিয়াৰ সূত্ৰপাত হৈছিলে। আৰু কাজিয়াৰ সূত্ৰপাতৰ পিছতে এটি পুখুৰীত দলিয়াই দিছিলে, উপৰি প্ৰহাৰ কৰা হৈছিলে আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল, থানাত গোচৰ কৰিছিল, কিন্তু আৰক্ষীয়ে তদন্ত গোচৰ নোলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।